গুড মৰ্ণিং গাইজ, নমস্কাৰ। আজি ৰাতিপুৱা দেখিলোঁ বহুতখিনি উৰহি আমাৰ বাৰীত লাগি আছে। সেয়ে মই ভাবিলোঁ কেইটামান ছিগি লওঁ। তাৰপিছত মই সেয়ে কেইটামান ছিগি ল'লোঁ উৰহি ভাজি কৰি খাম বুলি। তাৰপিছত এয়া খুব ধুনীয়াকৈ ফুলি আছে। তাৰপিছত মই বাৰীতে আগফালে থকা এই ৰঙা ৰঙা ফুলজোপা দেখিছেনে? তিতা, বহুত তিতা, দেখিবলৈ খুব ধুনীয়া কিন্তু বহুত তিতা। বিশেষকৈ ইয়াক পাহাৰত পোৱা যায় বাবে আমাৰ ঘৰৰ মানুহে পাহাৰী তিতা বুলি কয়, কিছুমানে বাঁহেৰ তিতা বুলিও কয়। দেখাত খুবেই ধুনীয়া, ৰঙা ৰঙা। এইফালে মই আকৌ ওলালোঁ বাইদেউহঁতৰ আত্মসহায়ক গোটৰ আলোচনা আছে বুলি দূৰণিলৈ বৌৰ লগত ওলালোঁ। তাৰপিছত মিটিং আহি দেখিলোঁ এইফালে বাইদেউ আহি ৰেডি, মিটিং আৰম্ভ চলি আছে। হৈ গ'ল আমাৰ মিটিং শেষ। তাৰপিছত আমি আহি পালোঁ ঘৰলৈ। ঘৰত আহি দেখিলোঁ যে এইফালে ল'ৰা ছোৱালীবিলাকে আহি ৰেডি হৈ আছে। চ' মই লগে লগে আৰম্ভ কৰিলোঁ টিউচনি। আজিৰ ভিডিঅ'টো এইখিনি।